Dear students, welcome you all to my channel Info. Today in this video we are going to discuss about the past indefinite tense, which is the first type of past tense. I hope you will enjoy it. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে Info চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি past tenseৰ প্ৰথমটো ভাগ past indefinite tenseৰ বিষয়ে আলোচনা কৰিম। বলা এটা বেছি পলম নকৰি আজি সেই বিষয়টোৰ মাজলৈ আগবাঢ়ো। তো আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো হৈছে past indefinite tense বা simple past tense, যেটো হৈছে past tenseৰ প্ৰথমটো ভাগ। প্ৰতিটো টেন্সৰ যেনেকৈ এটা ষ্ট্ৰাকচাৰ থাকে, আমাৰ এই past indefinite tenseৰ কাৰণে ষ্ট্ৰাকচাৰটো হ'ব সাবজেক্ট প্লাস ভাৰ্বৰ সেকেন্ড ফৰ্ম বা যাক আমি ভাৰ্বৰ পাস্ট ফৰ্ম বুলিও কওঁ। যেনেকৈ ভাৰ্বৰ এটা ভাৰ্বৰ যেনেকৈ তিনিটা ৰূপ থাকে, প্ৰেজেন্ট ফৰ্ম, পাস্ট ফৰ্ম, পাস্ট পাৰ্টিসিপল, যাক আমি ফাৰ্স্ট ফৰ্ম, সেকেন্ড ফৰ্ম, থাৰ্ড ফৰ্ম বুলিও কওঁ। এতিয়া ভাৰ্বৰ সেকেন্ড ফৰ্মটো লাগিব আমাক। তাৰপিছত যদি বাক্যটোত অবজেক্ট থাকে অবজেক্ট বহুৱাম, না হলে কমপ্লিমেন্ট বাক্যটো সম্পূৰ্ণ কৰিবৰ কাৰণে যিখিনি আছে সেইখিনি দি আমি বাক্যটো সম্পূৰ্ণ কৰিম। এতিয়া চোৱাচোন প্ৰথমটো ব্যৱহাৰ বিষয়ে চাওঁ আহা ইয়াৰ। It is used to talk about an action or an event that started and ended in the past. কোনো এটা কাম বা ঘটনা অতীততে আৰম্ভ হৈ অতীততে শেষ হোৱা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া কোনো এটা কাম যেতিয়া অতীততে আৰম্ভ হৈ অতীততে শেষ হৈ যায়, বৰ্তমানৰ সৈতে যেতিয়া ইয়াত কোনো সম্পৰ্ক নাথাকে, তেনেকুৱা বিলাক বাক্যকে কি বুলি কোৱা হয়? তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰত আমি past indefinite tense আমি ব্যৱহাৰ কৰিব পাৰো। এতিয়া চোৱা, I met him last year. I met him last year. মই তেওঁক যোৱা সপ্তাহত লগ পাইছিলো। মই তেওঁক যোৱা সপ্তাহত লগ পাইছিলো। এতিয়া ইয়াত I টো হ'ল কি সাবজেক্ট, হয়নে? লগ পোৱাটো কি কয় ইংৰাজীত? meet, M-E-E-T, meetৰ সেকেন্ড ফৰ্ম হ'ল met, হয়নে? কাক লগ পাইছিলো? him, তেওঁক। ইয়াত হিমটো হৈছে অবজেক্ট। আৰু বাক্যটো সম্পূৰ্ণ কৰিবৰ কাৰণে কেতিয়া লগ পাইছিলো আমি? যোৱা সপ্তাহত, হয়নে? সো বাক্যটো বাকিখিনি দি পেলাই আমি বাক্যটো সম্পূৰ্ণ কৰিছো। মই তেওঁক যোৱা সপ্তাহত লগ পাইছিলো। এতিয়া এই কামটো কি অতীততে আৰম্ভ হৈ অতীততে শেষ হৈ যোৱা বুজাইছে। সেইকাৰণে ইয়াক কি আমি প্ৰকাশ কৰিছো past indefinite tenseত। এইবিলাক বাক্যক আমি past indefinite tenseত প্ৰকাশ কৰিব পাৰো। দ্বিতীয়টো বাক্য চোৱা, he came here yesterday. তেওঁ যোৱাকালি আহিছিল। তেওঁ যোৱাকালি ইয়ালৈ আহিছিল। ইয়াতো তেনেকৈ তোমালোকে ষ্ট্ৰাকচাৰ মতে মিলাই ল'বা। সাবজেক্ট কি আছে? আমি যদি ষ্ট্ৰাকচাৰ মতে যাওঁ, সাবজেক্ট কি আছে? হি আহিব, হয়নে বাৰু? সাবজেক্ট মতে আমাৰ কি আহিব? হি আহিব। তাৰপিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম, কাম ভাৰ্বৰ পাস্ট ফৰ্ম হ'ল বা সেকেন্ড ফৰ্ম হ'ল কেম, হয়নে? বাকি বাক্যটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ যিখিনি কমপ্লিমেন্ট সেইখিনি আমি দি বাক্যটো সম্পূৰ্ণ কৰিম। তেওঁ কালি ইয়ালৈ আহিছিল। হি কেম হিয়াৰ yesterday. এতিয়া এই বাক্য দুটা যদি তুমি চোৱা, তেতিয়াহ'লে দেখিবা যে বাক্য দুটা অতীততে শেষ হৈ যোৱা বুজাইছে। আৰু অতীততে শেষ হৈ যোৱা বুজাইছে আৰু লগতে অতীতত শেষ হৈ যোৱা সময়টো কথাও কোৱা হৈছে। তেওঁ I met him last week. এই ফাৰ্স্ট বাক্যটোলৈ চোৱাচোন, I met him last week. ঠিক আছে, মই যোৱা সপ্তাহত তেওঁক লগ পাইছিলো। এতিয়া কোনখিনি সময়ৰ কথা কৈছে? লাষ্ট উইক, হয়নে? যোৱা সপ্তাহত। সেকেন্ড বাক্যটোত কেতিয়া কথা কৈছে? yesterday, হয়নে? সেকেন্ড বাক্যটোত কেতিয়া লগ পোৱাৰ কথা কৈছে? যোৱাকালি, হয়নে বাৰু? এতিয়া এই লাষ্ট উইক, yesterday এনেধৰণে যেতিয়া বাক্যবিলাকত কি থাকে, কিছুমান সিগনেল ৱৰ্ড আমি দেখা পাম, হয়নে? তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰত সাধাৰণতে কি হয়? past indefinite tense ব্যৱহাৰ হয় বুলি আমি অনুমান কৰিব পাৰো, হয়নে বাৰু? তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো? past indefinite tense ব্যৱহাৰ হৈছে বুলি আমি ক'ব পাৰো, বা past indefinite tense তেনেকুৱা বিলাক বাক্যত আমি ব্যৱহাৰ কৰিব পাৰো। যেতিয়া আমি কওঁ যে মই যোৱা সপ্তাহত তেওঁক লগ পাইছিলো, তেওঁ যোৱাকালি আমাৰ ঘৰলৈ আহিছিল, হয়নে? yesterday, last week এনেকুৱা বিলাক শব্দক সিগনেল ৱৰ্ড থাকিলে আমি বাক্যটো যে past indefinite তাক আমি ধৰিব পাৰো। ঠিক আছে। আৰু এটা কথা, এনেকুৱা নহয় যে বাক্যটো প্ৰতিটো বাক্যতে যে তেনেকুৱাকে কি লাগি থাকিব, শেষ হোৱাৰ এটা সময় কথা বুজাব বা লাগি থাকিব। কেতিয়াবা এনেকুৱা হয় যে বাক্যটো অতীততে হৈছে কিন্তু তাৰ কোনো কেতিয়া শেষ হৈছে তাৰ সময়ৰ বিষয়ে উল্লেখ নাই। এতিয়া এইকেইটা বাক্যত সময়ৰ বিষয়ে উল্লেখ হৈছে। মই কেতিয়া লগ পাইছিলো? লাষ্ট উইক। তেওঁ কেতিয়া আহিছিলে?
yesterday যোৱাকালি এতিয়া সময়ৰ কথা কৈছে লগ পোৱাৰ সময়ৰ কথা বা কামটো অতীততে যে সম্পাদন হৈ গৈছে তাৰ সময়ৰ কথা প্ৰকাশ কৰিছে লাষ্ট উইক আৰু yesterday এতিয়া এইটো লৈ চোৱা এই বাক্য কেইটা লৈ চোৱা তলৰ he sang a song তেওঁ এটা গান গাইছিল তেওঁ গানটো গাইছিলে তেওঁ কেতিয়া গানটো গাইছিলে কিমান সময়ত গাইছিলে হেতু কথা ইয়াত স্পষ্টকৈ উল্লেখ নাই কামটো অতীততে সম্পাদন হৈছে হয় কিন্তু প্ৰথম যিকেইটা বাক্য আমি পাইছিলো তেনেকুৱা ধৰণে ইয়াত কিন্তু হে হৈ যোৱা কোনো সময়ৰ বিষয়ে উল্লেখ কৰা হোৱা নাই এতিয়া তেতিয়াহলে প্ৰথমটোত আমি পালো যে তেনেকৈ যদি অতীততে আৰম্ভ হৈ অতীততে হে হৈ যায় আৰু হে হোৱাৰ সময়ৰ কথা যদি উল্লেখ থাকে তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰত কি থাকে কি ব্যৱহাৰ হয় past indefinite এতিয়া এই দুই নম্বৰটোত চোৱা দুই নম্বৰটো তেতিয়াহলে আমি ক'ব পাৰো to talk about an action occurred in the past but the exact time of the action is not অতীততে সম্পাদন হোৱা কোনো এটা কামৰ ক্ষেত্ৰত অথচ কামটো কৰাৰ সঠিক সময় উল্লেখ নাই তেনে ক্ষেত্ৰতো এই টেন্স ব্যৱহাৰ কৰিব পাৰে কামটো হৈ গল he sang a song তেওঁ এটা গান গাইছিল হয়নে ইয়াত হিটো হল সাবজেক্ট সিংৰ past tense বা ভাৰ্বৰ সেকেন্ড ফৰ্ম হল sang আৰু a song টো হল অবজেক্ট তেওঁ এটা গান গাইছিল কেতিয়া গাইছিল কালি গাইছিল কালি নে পৰহি নে হেতু কিন্তু উল্লেখ কৰা হোৱা নাই সময়ত কিন্তু তথাপিতো আমি গম পাওঁ যে কামটো অতীততে শেষ হৈ যাব বুজিছে he sang a song he came তেওঁ আহিছিল কেতিয়া আহিছিল কালি আহিছিল পৰহি আহিছিল হেতু আমাৰ বিচাৰ্য বিষয় নহয় সেই বাক্যটোত এটোই প্ৰকাশ পাইছে যে কামটো তেতিয়া শেষ হৈ গৈছে হয়নে I saw him many years ago মই বহু বছৰ আগতে তেওঁক দেখিছিল আৰু তৃতীয় বাক্যটো চোৱা he worked in the company for 5 years তেওঁ 5 বছৰ ধৰি এই কোম্পানীটোত কাম কৰিছিল সেই 5 বছৰটো কেতিয়া আৰম্ভ হৈছিল কেতিয়ালৈকে আছিল তেওঁ হেতু বিষয় ইমান স্পষ্টকৈ ইয়াত উল্লেখ নাই গতিকে এটো কথাই বুজাইছে যে তেওঁ 5 বছৰ অতীততে হয়নে অতীতৰ কোনোবা এটা সময়তে 5 বছৰ তেওঁ কি কৰিছিল কোম্পানীটোত কাম কৰিছিল গতিকে তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰতো কি কৰিব পাৰো আমি past indefinite tense ব্যৱহাৰ কৰিব পাৰো যদিও বা সেই বাক্যবিলাকত শেষ হোৱাৰ সময়ৰ কথা নিৰ্দিষ্টভাৱে উল্লেখ নাথাকে হয়নে বাৰু আৰু তেনেকুৱাকৈ তোমালোকে কেইটামান এক্সাম্পল ল'ব পাৰিবানে ধৰা you played football তুমি ফুটবল খেলিছিলা এটো হল ইউ টো হল সাবজেক্ট প্লে ভাৰ্বৰ সেকেন্ড ফৰ্ম বা পাস্ট ফৰ্ম হৈছে প্লেড আৰু ফুটবলটো হৈছে অবজেক্ট অৰ্থাৎ সাবজেক্ট ভাৰ্ব অবজেক্ট ভাৰ্বৰ সেকেন্ড ফৰ্ম প্লাস অবজেক্ট এটো এই বাক্যটো চোৱা ইউ প্লেড ফুটবল তুমি ফুটবল খেলিছিলা কেতিয়া খেলিছিলা হয়তো কালি খেলিছিলা পৰহি খেলিছিলা হে তাৰ কোনো নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ নাই নিৰ্দিষ্টকে কিন্তু বাক্যটো দেখি আমি গম পাইছো যে কি বাক্যটো অতীততে কামটো শেষ হৈ যোৱা বুজাইছে এনেকুৱা ধৰণৰ বাক্যবিলাকত যিবিলাক নেকি কামটো অতীততে হৈছে বুলি গম পোৱা যায় কোনো তেনেকুৱাকে শেষ হোৱা সময়ৰ কথা নিৰ্দিষ্টকে উল্লেখ নাথাকিলেও তেনেকুৱা বিলাক বাক্যৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰো past indefinite tense ব্যৱহাৰ কৰিব পাৰো 3 নম্বৰটো চোৱাচোন it is used to indicate habit of an action কোন এটা কাৰ্যৰ অভ্যাসৰ বিষয়ে প্ৰকাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় এক্সাম্পল 1 চোৱা he played music so loudly তেওঁ বৰ ডাঙৰকৈ গান বজাইছিল হয়নে কামটো অতীততে হোৱা বুজাইছে অৰ্থাৎ অতীতৰ কোনো এটা সময় তেওঁ কি কৰিছিল বৰ ডাঙৰকৈ মিউজিক বজাইছিল হয়নে গান বজাইছিল এতিয়া দ্বিতীয় বাক্যটোত চোৱা he used to play music so loudly এতিয়া প্ৰথম বাক্যটোকে আমি দ্বিতীয় বাক্যটোত এনেকুৱা ধৰণৰ প্ৰকাশ কৰিছো যেন তেওঁ সদায় সেই মিউজিকটো বজাইছিল যাৰ বাবত কি হৈছিল ওচৰ ঘৰিয়া মানুহে অশান্তি পাই গৈছিল তেওঁ এটা হেবিট হৈ গৈছিল হয়নে গান বজাওতে তেওঁ এটা অভ্যাসৰ দৰে হৈছিল যেটো নেকি সদায় তেনেকুৱা কৰাৰ ফলত ওচৰ ঘৰিয়া বা প্ৰতিবেশী মানুহবিলাক কি হৈছিল অশান্তি পাই গৈছিল তেনেকুৱা বিলা বাক্য আমি অভ্যাসগতভাৱে প্ৰকাশ কৰিবলৈ আমি কি কৰিব পাৰো এই past indefinite tense ব্যৱহাৰ কৰিব পাৰো হেতু সেই ক্ষেত্ৰত আমি ক'ব পাৰো he used to play music so loudly মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি past indefinite tenseৰ বিষয়ে আলোচনা কৰিলো যেটো হৈছে past tenseৰ প্ৰথমটো ভাগ আমি আলোচনা কৰিলো আজি ইয়াৰ আগৰ ভিডিঅ' কেইটাত আমি প্ৰেজেন্ট টেন্সৰ আটাইকেইটা ভাগৰ বিষয়ে আলোচনা কৰিছিলো তোমালোকে যদি কোনোবাই সেই ভিডিঅ' কেইটা দেখা নাই তেতিয়াহলে ডেসক্ৰিপচনত এই ভিডিঅ'ৰ ডেসক্ৰিপচনতে মই লিংক বিলাক দি দিছো তাতে তোমালোকে গৈ চাব পাৰিবা ঠিক আছে আৰু আজি এই ভিডিঅ'টি চাই কেনেকুৱা পালা তোমালোকে কমেন্ট কৰি জনাবা ভিডিঅ'টো ভাল পালে লাইক কৰি দিবা
ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি নতুন তোমালোক এই চেনেলটো তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ